হেল্ল' সকলোকে স্বাগতম জনাইছোঁ লুকুমণি ব্লগৰ চেনেললৈ। আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। আজি ধনতেৰাছ সকলোকে শুভকামনা জনালোঁ। আৰু আজি অকণমান ওলাই যাওঁ বুলি ভাবিছোঁ। এতিয়া 5টামান বাজিছেহে, কিন্তু সোনকালে গধূলি হয় ন। আৰু ধনতেৰাছৰ দিনা ঘৰত পূৰা চাকি তাকি আগফালে চাকি জ্বলালোঁ, লক্ষীমা আগত জ্বলালোঁ, পাকঘৰত জ্বলাইছোঁ। কিয় জ্বলাইছোঁ দেখাই দিওঁ বাৰু, ক'ত ক'ত জ্বলাইছোঁ। আৰু ধনতেৰাছৰ দিনা কিবা এটা বাচন বৰ্তনো কিনিব লাগে, সেইকাৰণে অকণ ওলাই যাওঁ। ভিডিঅ'টো আৰম্ভ কৰিছোঁ, আৰু ভিডিঅ'টো কেতিয়া যায় ক'ব নোৱাৰোঁ। মই এইকেইদিন অকণমান ব্যস্ত হৈ আছোঁ অকণমান, সেইকাৰণে ভিডিঅ'বোৰ 2দিন 3দিন 4 দিনৰ মূৰত কেতিয়া যায় আৰু ক'ব নোৱাৰোঁ। এইটো ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ, চাই থাকক আপুনি। এয়া বজাৰ কৰি আছোঁ, দেখিছে বহুত ভিৰ। এতিয়া যাওঁ সোণাৰী দোকানলৈ, কিবা এটা লওঁ। মোৰ আৱাজটো চাগে নাযায়ে। ওলাই গৈছিলোঁ, ওলাই যাওঁতে আপোনালোক ভিডিঅ'টো আৰম্ভ কৰি গৈছিলোঁ। অকণমান গ'লোঁ, আজি কিবা এটা কিনিব লাগে। আজি যে ঝাৰুটো কিনিবই লাগে, ঝাৰু এডাল কিনিলোঁ। আৰু কিবা কিবি সোণৰ ৰূপৰ বস্তু কিবা এটা কিনিব লাগে। ধনতেৰাছ মানে প্ৰত্যেক বছৰ এনেকৈ কিনি আহিছোঁ। এইবাৰ ইমান বেছি কিনা নাই, অলপমান কিনিছোঁ। আৰু যিহেতু দেৱালী পৰহিলৈ পালেহিয়ে, আৰু তাৰ বাবেও কেইটামান কিবা বস্তু আনিছোঁ। কি আনিছোঁ আৰু খোৱা বস্তু আনিছোঁ। আৰু এতিয়া চাহ তাহ খুৱাই নাই, আহি পাইছোঁহে। আৰু সোণাৰী দোকানত যে ইমান ভিৰ নহয়, আজি বস্তু কিনা, কইনছ কিনা, ইমান মানুহ, বহুত মানুহ। আৰু কি কি আনিছোঁ আপোনালোকক সেইকেইটাই আজি দেখাম। কি আনিছোঁ চাওক। প্ৰথমতে মই কি কিনিছোঁ, সোণাৰী দোকানত কি কিনিলোঁ সেইখিনিয়ে দেখাম মই। আৰু প্ৰত্যেক বছৰ মই ডাঙৰ ডাঙৰ কইনছ চইনছ এইবিলাক কিবা কিবি কিনো। এইবাৰ কিনিছোঁ আৰু ইমান হেৰিকৈ কিনা নাই। আৰু মোৰ ছোৱালীজনীয়ে প্ৰত্যেক বছৰে পাৱেল লয় এযোৰ। মই কৈছোঁ এবাৰ কেইবাযোৰো হৈ গ'লগৈ, আৰু মই কৈছোঁ এইবাৰ এযোৰ লোৱা বাৰু। তাৰপিছত এটা সেইটো বহুত চখ মানে কালেকশ্যন কৰা, সেইটো কালেকশ্যন কৰি ৰখি মানে বেলেগ বেলেগ ডিজাইনৰ, কিন্তু একবাৰ হেভি নলয়, একেবাৰে চিম্পুলতে লয়। সেই কি কি কিনিছোঁ সেইখিনিকে দেখাম। প্ৰথমতে মই দেখাম কইনছ। আজি ৰূপৰ কইনছ কিনিব লাগে। থকাবিলাকেতো সোণৰে কিনে চাগে, নাজানো। সোণৰ কইনছটো কিনা নাই, মই ৰূপৰে কিনিছোঁ কইনছ। আৰু আজি এনেকৈ ধৰা লক্ষীমা এনেকৈ বহি থকা, লক্ষী আৰু গণেশ মা এনেকৈ বহি থকা মই দেখাম কইনছটো। এইটোতে ইমান লৈছে, 400 ওপৰত লৈছে। মই দেখাই আছোঁ ওচৰৰ পৰা। এইটো কইনছটো, এইখিনি কিন্তু ভাঙিলে পূৰা ৰূপে ওলাব। মোৰ এনেকুৱা ৰূপৰ পইচা বহুত গোট খাইছে। এইটো লক্ষীমা আৰু বহি আছে এনেকৈ। আৰু চব এনেকৈ দেখিছে নহয়, লক্ষীমা এনেকুৱা বহি থকা, আৰু ছাইডত এয়া গণেশ, লক্ষী গণেশক এনেকৈ আঁকা। আৰু পিছফালে আছে এনেকৈ ভগৱানৰ হেৰি থকা কইনছটোত।
এটা সাইডে এনেকে এটা সাইডে এনেকে মই এতিয়া এটো হোৱাইট নহয় ইমান ধৰিব পাৰে নে নোৱাৰে মই ক'ব নোৱাৰো এনেকে দিছো চকচোন বাও এনেকে এনেকুৱা দুটা লৈছো মানে আৰু পাঁচটো সাইড দেখালোৱে আৰু এটা লৈছো এটা মা কাৰণে লৈছো এটা মুকাৰ পেকেটটো চক নাই ইমান ধুনীয়া পেকেটত দিছে এটো কিনা মানুহ বহুত আৰু ইয়াতকে অকমান ডাঙৰটো 800 নে কিমান মই হে কাৰণে দুটা ল'ব লাগে মাৰ কাৰণেও লৈছো এটা এটো মাৰ কাৰণে লৈছো সৰি পৰি গৈছে এটো মাৰ কাৰণে লৈছো আৰু এটো মোৰ কাৰণে লৈছো এনেকুৱা লক্ষী আৰু গণেশ এনেকুৱা বহি থকা এনেকুৱা হেৰি থকা আনিব লাগে আজি ঘৰলে যোৱাবাৰ মই দেখাইছিলো মাৰ ৰূপৰ এটা মূৰ্তি মাক দিছিলো এবাৰ বেছি ভগৱান হেৰি আনিব নাপায় ঘৰলে সেইকাৰণে এবাৰ কইনছ লৈছো দুটা এটা মা এটা মোৰ এই দুটা ললো আৰু লগতে লৈছো আৰু এটা বস্তু দেই আৰু এটা কি বস্তু লৈছো মই কওঁৱে নহয় মোৰ ছোৱালীজনীয়ে ভাল পায় পাইল এই পাইলযোৰ কিন্তু দাম লৈছে দেই 2000 ওচৰছে লৈছে তাইলে এইযোৰ পাইল ললো আৰু মিনা কৰা পাইলযোৰ ইমান ধুনীয়া নহয় ডিজাইনটো মই কৈছো নহয় ইমান হেভি নিপিনে তাই এনেকুৱা ধৰণৰ এইযোৰ পাইল ললো আৰু এনেকুৱা ব্লু এনেকুৱা মিনা কৰা এনেকুৱা দাম লৈছে এইটো 2000 লৈছে তাত অলপনো আৰু হেভি বিলাকো পায় তাই কিন্তু এইবিলাক অলপ গৰ্জিয়াস দেখিবলৈ কেনেকুৱা লাগিছে এইযোৰ পাইল লৈছো হে এনেকুৱা ধৰণৰ বস্তুৱে লৈছো আজি আৰু লগতে মই এইযোৰ সোণৰ ফুলি লৈছো ৰব এইযোৰ দেখাই আছিলো পোৱাই নাছিলো পালো এতিয়া আৰু এইযোৰ মই এনে প্ৰত্যেকবাৰে লওঁ ইমান দামী নহয় আৰু এইযোৰ সোণৰ ফুলি সৰু হয় মই দেখাই আছো ফুলিযোৰ হাতত লৈ পেলাই আজি এইবোৰ গুটি এখোপামান লৈ আহিছো এনেকুৱা হয় ফুলিযোৰ মই হাতত লৈ দেখাই আছো ৰব ইয়াতে মই কাণৰ লটি হেইবিলাক গুটিবিলাক ইমান হয়হে মই খৰকে খুজি আনিছো এইযোৰ হয় ফুলিযোৰ সোণৰ দাম এটা 49000 হয় আৰু কিমান লৈছে আপোনালোকে আন্দাজ কৰি ল'ব কিনিব লাগে গতিকে আজি কিনিছো এইযোৰ হয় সোণৰ হয় এইযোৰ মোৰ কাৰণে লৈছো এনে ঘৰত পিন্ধি থাকিবলৈ ভাল আৰু এইযোৰ দেখিছেনে এনে ফুল এপাহ নিচিনা আৰু এইযোৰ দাম লৈছে আপোনালোকে আন্দাজ কৰি ল'ব আৰু যদি 49000 হয় অকমান সোণতে কিমান দাম পৰিব এইযোৰ হেনেকুৱাই লৈছে মই এনে ভাল লাগিলে কানতে পিন্ধি থাকিব পৰাকে এইযোৰ মুলে ললো হ'ব থৈটো এইগিটাই ললো বস্তু আৰু ঝাৰু এডাল ললো ঝাৰু দামো ইমান বাঢ়িছে 100 টকা ওপৰত লৈছে এডাল ঝাৰু এডাল ললো আৰু কিবা কিবি কিনিম বুলি ভাবিছিলো আৰু কিনা নহলে ঘৰলে এনে সজাবৰ কাৰণে দেৱালী বুলি এই সজাবৰ কাৰণে কিবা কিবি লৈ আহিছো এইবোৰ যে আপোনাৰ এনেকুৱা হয় এইবিলাক পানীত দি দিব পাৰি এইবিলাক এনেকুৱা লৈ আহিছো 1 ডৰ্জন এইবিলাক আপোনাৰ তলটো পুৰা এনেকুৱা হয় এইবিলাক পানী দি দিলে এনেকৈ ওপঙি থাকিব এটো এনেকুৱা 1 ডৰ্জন আনিছো 1 ডৰ্জনে আনিছো যেহেতু মই বাটিত হেৰি কৰিম এটো আনিছো এটা বস্তু দেৱালী দিনাখনি লগাম হয়তো 6টাকে দুটা বাটিত আৰু লগতে এবাৰ ঘৰ কালাৰ কৰোতে মই ভাল এডাল চাইছিলো কোৱালিটি ভাল নেপালো এনেকৈ লক্ষী গণেশৰ হয় লক্ষী আৰু গণেশৰ হয় দুৱাৰমুখত লগাবৰ কাৰণে এডাল আনিছো দেখিছে এফালে সৰি উল্টাকে হৈছে নেকি দুইফালে হ'ব পাৰে এনেকৈ দীপাৱলী এডাল আনিছো যোৱাবাৰডাল হেৰি হৈ উঠাই দিলো কালাৰ কৰোতে এবাৰ আকৌ এডাল আনিছো এডাল লগাবৰ কাৰণে ঘৰৰ দুৱাৰমুখত আৰু লগতে আনিছো ৰংগুলি আঁকিবলৈ এইবিলাক ৰংগুলি মই নেআঁকো আঁকিব মামা যোৱা প্ৰত্যেকবাৰে যোনে আঁকি আছে তাইকে আঁকাম তাই আঁকিব আমাৰ ঘৰত থাকে তাৰপিছত আমাৰ ঘৰত ৰেণ্টত থাকে তাই বহুত ধুনীয়া আঁকে আপোনালোকে যোনে মোৰ আগৰ ভিডিঅ' চাইছে গম পায় বহুত ধুনীয়া ৰংগুলি আঁকি দিয়ে তাই আৰু মালাবোৰ যে ইমান ওলাইছে নহয় এনেকুৱা ধৰক আপোনাৰ সদায় ওলমি থাকিব পৰাকে নাৰ্জী ফুলৰ এনেকুৱা ঊলৰবিলাক ওলাইছে মই এনেকুৱাবিলাক নাই নাৰ্জী ফুলৰডাল এদিন লগাবলৈ আপুনি খুলুকাই থৈ দিব পাৰিব কিন্তু এইডাল ঘৰত সদায় হেৰি কৰি দুৱাৰমুখত বা ক'ৰবাত লগাই থব পাৰিব এনেকুৱা ধৰণৰ তলত এনেকুৱা ঘণ্টা আছে চাওকচোন এইবিলাক এডালত 100 টকাকে লৈছে এইবিলাক 100 টকাকে লৈছে এনেকুৱা এডাল দুৱাৰমুখত দুডালে আনিছো বেছি অনা নাই বেছি হ'লে ভাল নালাগিব দুডালে দুৱাৰমুখত ওলমিবৰ কাৰণে এনেকুৱা সৰু সৰু বস্তুবিলাকে আজি ওলাই গৈ পেলাই সেইখিনি কিনি আনিলো আৰু আজি এইটো ধনতেৰাছৰ ভিডিঅ'য়ে হ'ব এইটো ভিডিঅ' কেতিয়া যায় নাজানো দিম আৰু কোনোবা এদিনাখনি আৰু আজি ভিডিঅ'টো
আপোনালোকলৈ আগবঢ়ালোঁ। আজি ভিডিঅ' যে প্লিজ এটা লাইক কৰিব আৰু যিসকল নতুন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকন প্ৰেছ কৰিব। বেল আইকন যেতিয়া প্ৰেছ কৰিব, যেতিয়া মোৰ ভিডিঅ' নটিফিকেশ্যন পাই যাব যে, লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ একদমেই নাপাহৰিব। আৰু আপোনালোকৰ কমেণ্টবোৰ পঢ়িবলৈ মই অপেক্ষা কৰি থাকোঁ, বহুত ভাল লাগে কমেণ্টবিলাক, মই পঢ়ি থাকোঁ বাৰে প্ৰতি। আৰু এনেদৰে মোক ছাপোৰ্ট কৰি যাব বুলি আশা থাকিল। আপোনালোকৰ মানে ছাপোৰ্টৰ অবিহনে মোৰ একোৱে নহয়। আৰু আজিলৈ আহোঁ, আকৌ লগ পাম নতুন ভিডিঅ' ব্লগ নেক্সট বুলি। বাই বাই।